কবিতাৰ শিৰোনাম আপুনি কোৱা কথাখিনি। আপুনি কৈছিল তেওঁ কিয় তেজীমলাৰ সাধু ৰচিছিল? কেৱল দুখৰ এখন ছবি আঁকি কিয় তাইক অবলা কৰিছিল? তাইৰ দৰে সকলো ছোৱালী কিয় আজলি? অনবৰতে কাৰোবাৰ বাবে ব্যস্ত থাকি সকলো যায় পাহৰি। তাই বাৰু এবাৰলৈ কিয় নকৰিলে প্ৰতিবাদ? মই হোৱা হলে মইনো কি কৰিলো? নিজকে বন্ধ কোঠাত আবদ্ধ কৰি নিজকে মাৰি পেলাইছো। এতিয়া কান্দিবলৈ খুজিলে গাৰুটিকে সাবট দিলো। গান এটা গাম বুলি গাবলৈ নোৱাৰি কোনেও নজনাকে কান্দিলো। তাই আৰু মই আজি একেই, আকৰি আজলি ছোৱালী। আপুনি কৈছিল তেওঁ কিয় তেজীমলাৰ সাধু ৰচিছিল? কেৱল দুখৰ এখন ছবি আঁকি কিয় তাইক অবলা কৰিছিল? অনবৰতে ব্যস্ত থাকি বৰমাই কি সুখ পাইছিল? পাছোতাকৈ ছোৱালী জন্ম দি কঁকালটো ভাঙি পৰিছিল তেওঁ। কোনেও তেওঁৰ কথা এবাৰো নাভাবিলে। তেওঁ এটা গান বৰ ভাল পাইছিল, মোৰ বুকুত এজোপা গোলাপ কোনে ৰুলে। কোনেও আজিলৈ এটা আশা নকৰিলে। তেওঁ কেৱল ব্যৱহাৰ কৰিলে। মই কেৱল দেখিলো ক'লা পৰা বৰমাৰ মুখখনি, কেকাই কেকাই কোৱা কথাখিনি শুনিলো। মোক এবাৰলৈ হস্পিতালত ভৰ্তি কৰোৱা, মোক এবাৰলৈ হস্পিতালত ভৰ্তি কৰোৱা। কিমান কষ্ট কৰি কৰি তেওঁ কি পালে? ঘৰখনৰ সকলো এতিয়া তেওঁৰ বাবে মাহী মাহী। সকলোকে মাত্ৰ এটা ল'ৰা লাগে। কি পালে তেওঁ? পুৱাৰ পৰা সকলোকে অল মাৰি কাষত তোহৰ জুই জ্বলাই এক বিকট গোন্ধত নাকটো কোচ খাই গৈছিল। শিহৰিত হৈছিলো বৰমাৰ ৰূপ দেখি। তেজীমলাজনীলৈ বৰকৈ মনত পৰিছিল। এটা বাক্যই মনত আহিল, ছোৱালী জন্ম দিয়াটোৱেই নেকি বৰমাৰ দোষ? এই যে মানুহবোৰ বুকুতে বুকুত হৈ কোনে কান্দে? কোনে কান্দে? কোনে অনুভৱ কৰিব এজনী ছোৱালীৰ সেই তাহানিৰ তেজীমলাৰ